নমস্কাৰ বন্ধুসকল, মই ৰাজীৱ কুমাৰ দত্তই কমল শইকীয়া ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক প্ৰথমে এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। মোৰ চাইকেল এক্সিডেণ্ট হৈ পেলাই মই এয়া জানত পৰিলোহি। আহি আপোনালোকে ভাবিছে মই দিনতে খাই বৈ ফিটিং হৈ আছিলোঁ নেকি? আচলতে সেইটো নহয়। মই আপোনালোকক প্ৰথমে ৰাস্তা দেখুৱাবলৈ আছোঁ। ৰ'ব, মই হাত ভৰিকেইটা ধুই লওঁ। মই দেখুৱাই আছোঁ আপোনালোকে মোৰ চাইকেল ক'ত পৰি আছে আপোনালোকে চাওক। প্ৰথমে এইটো দৃশ্য চাওক। মোৰ আজি ভগৱানে মোক বচালে, মই ইয়াত আহি পৰিলোহি। কিবা স্বৰূপত মই বাচি গ'লোঁ। বন্ধুসকল, আপোনালোকে চাওক এই দৃশ্যটো। প্ৰথমে এইটো এটা ৰাস্তা বুলি আপুনি ক'বলৈ সাধ্য নাই। এইটো এটা ৰাস্তা যে আপুনি এইটো এটা মেইন ৰাস্তা, এই 30খন গাঁৱৰ সংযোগী পথ আপুনি ক'ব পাৰিব নেকি? আপোনালোকে ভালকৈ ৰাস্তাটো চাওক। এই ৰাস্তাটো আপোনালোকে ভালকৈ চাওক। ৰ'ব, মই লাহেকৈ উঠি লওঁ। মোৰ দুৰৱস্থা এইবিলাক চব ঘাঁহ লাগি গ'ল। চাওকচোন, এইবিলাক ঘাঁহ লাগি গ'ল গোটেই। চাইকেল মোৰ এখন ইয়াত পৰি আছে, চাওক। চাইকেলখন মোৰ ইয়াত পৰি আছে, চাওকচোন আপোনালোকে। ৰ'ব দেই, মই লাহেকৈ ওপৰলৈ উঠি লৈছোঁ। এইটো চাওক, এটা জনসংযোগী পথ। এইটো জনসংযোগী পথ। মোৰ চাইকেল ইয়াত পৰি আছে আৰু মই মানুহ গৈ তাত পৰিলোঁগৈ। আপোনালোকে ভাবিছে মই মদ পানী খাই লৈ পেলাই ইয়াত কেনেবাকৈ পৰিলোঁ বুলি, কিন্তু বন্ধুসকল সেইটো নহয়। চাওক, 30খন গাঁৱৰ জনসংযোগী এটা পথ। এইটো PWD ৰাস্তাৰ পৰা ফালৰি কাটি আহি পেলাই 30খন গাঁৱৰ এইটো সংযোগী পথ। কিন্তু দুৰৱস্থা চাওক। এইটো চাওকচোন, ডাঙৰ ডাঙৰ গাঁত। আপোনালোকে ভালকৈ লক্ষ্য কৰক। ডাঙৰ ডাঙৰ এইবিলাক গাঁত। এইটো ৰাস্তাৰ মাজত ডাঙৰ মানুহে আহি পেলাই লুটি খাই মই তাত পানীত পৰিছোঁ। সৰু সৰু ল'ৰা ছোৱালী যিবিলাক উঠি অহা প্ৰজন্ম আছে, সেই ল'ৰা ছোৱালীবিলাক যদি এইফালেদি অকলশৰীয়াকৈ আহি ইয়াত পৰে, কি হ'ব পাৰে আপোনালোকে অনুমান কৰক। আপোনালোকে চাওকচোন, ভালকৈ ৰাস্তাটো চাই লওক। এতিয়া আচল কথালৈ আহক। আপোনালোকে এতিয়া দৃশ্য এটা চাওক। এই গাঁতটো এয়া মাত্ৰ 5 ফুট, খুব বেছি 4 ফুট হ'ব। আপোনালোকে 4 ফুটো নহয় নেকি, 3 ফুট হ'ব। এই 3 ফুট ৰাস্তা। এই 3 ফুট ৰাস্তাত এই এখন গাড়ী চাওক। এইজন হয়তো আলহী মানুহ, গম নাপায় তেখেতলোক গুচি আহিছিলে, কিন্তু ৰাস্তাৰ দুৰৱস্থা দেখি এইফালেদি নিব নোৱাৰে। নি পেলাই তেখেতলোকে গাড়ীখন ঘূৰাবলৈ তাত ৰৈ আছে। মানে অৱস্থা, গাড়ী এখন সৰু এই মাৰুতি কাৰখন এইফালেদি পাৰ হৈ নাযায়। আপোনাৰ ডাঙৰ গাড়ীটো বাদ দিয়ক, আপুনি কেনেকৈ ক'ব এখন 30খন গাঁৱৰ সংযোগী এইটো পথ? মোৰ ক'বলগীয়া আপত্তি নাই, আমি ডাঙৰবিলাকে যেনে তেনে এইফালেদি পাৰ হ'ম। কেনেবাকৈ যদি সৰু ল'ৰা ছোৱালী এইফালেদি চাইকেলতে হওক বা খোজকাঢ়ি গৈ এই পানীত যদি পৰেগৈ, ইয়াৰ ৰিক্স কোনে ল'ব? ইয়াৰ ৰিক্স চৰকাৰে ল'ব জানো? আপোনালোকে চাওকচোন। মই চাইকেলখন তোলাই নাই। এই চাইকেলখন মই তুলি লওঁ। মোৰ ভাগৰ আজি ভগৱানে মোক বচালে, এই চাইকেলখন মই তুলি লৈছোঁ। দিনতে মোৰ এই অৱস্থা। ৰাতি যদি আন্ধাৰে মুন্ধাৰে কোনোবা আহে, তেতিয়াহ'লে আপোনালোকে ভাবকচোন, আন্ধাৰে মুন্ধাৰে আহিলে ইয়াত মানুহ বিচাৰি নাপায়। এইটো পুল সোঁত বৈ আছে, এইপিনে মানুহ গৈ ক'ত ওলাবগৈ তাৰ ঠিকনা নাই। ভাবকচোন কি দুৰৱস্থা হৈ আছে। এতিয়া আপোনালোকে এই পুলটো চাওক। এয়া খুপি খুপি মই আহিছোঁ, চাওকচোন। এইটো পুলৰ এই মেইন পুলটোলৈ আহিবলৈ আপুনি চিন্তা কৰি এতিয়া আপোনালোকে চাওক। এই গাঁতকেইটা চাওক। এই গাঁতকেইটাত যদি উগ্ৰপন্থী ডাঙৰ নেতা এজন ইয়াত লুকাই থাকে, মানুহে বিচাৰি নাপায়। ইমান ডবল গাঁত আছে যদিও নাজানো। ইয়াৰ ভিতৰত যদি কোনোবা আছে, লুকাই আছে, তেতিয়াহ'লেও গম নাপাওঁ। ইমান ৰাস্তাৰ মাজত ডবল ডবল গাঁত। এই গাঁতেৰ মাজেদিয়ে মানুহ যেনে তেনে আজি কিমান দিন হ'ল চৰকাৰৰ চকুত পৰা নাই, কোনো জনপ্ৰতিনিধিৰ চকুত পৰা নাই। জনপ্ৰতিনিধি এইফালেদিয়ে 1000 বাৰ আপ ডাউন মাৰি আছে। কিন্তু তেওঁলোকে ৰৈ পেলাই এই ৰাস্তাটো কি কৰিব লাগে, কি কৰিব নালাগে আজিলৈকে কোৱা নাই। মই চৰকাৰক সমালোচনা কৰিব বিচৰা নাই। ভাবি চাওকচোন, 21 শতিকাটো, আজি 21 শতিকা আধুনিক যুগত এনেকুৱা ৰাস্তা হয়তো অসমত ক'তো নাই। মই গেৰাণ্টি দি কৈছোঁ, অসমৰ ক'তো নাই। আৰু এটা কথা বন্ধুসকল, আপোনালোকে আমাক ভাগ্যৱান বুলিয়ে ক'ব, কাৰণ আমি দুটা ৰাস্তাৰ মালিক। এটা আপোনালোকে দেখিলে আমি গাঁতৰ মালিক। ৰাস্তাৰ মাজত এইটো এটা পুখুৰী। এই খুব ভুল কাম এটা আমাৰ ৰাইজে কৰিলে। আমাৰ গাঁৱৰ, বিশেষকৈ উত্তৰ লখিমপুৰ জিলাৰ তেলাহী অঞ্চলৰ নৰপমুৱা গাঁৱৰ আমাৰ বাসিন্দাসকলে এটা ভুল কাম কৰিলোঁ। এতিয়া এই মাছৰ ছিজনত যদি আমি এই গাঁতবিলাকত ফিচাৰী এই মাছ জীয়াই দিলোঁহেঁতেন, তেতিয়াহ'লে আমাৰ এই নিবনুৱাবিলাকে খৰালি গৈ বহুত টকা পালোঁহেঁতেন। আমি কথাটো মনেই নকৰিলোঁ। আমি ভাবিলোঁ এইবিলাক গাঁত এনেই পৰি থাকক,
পিছত এইবিলাক 200-300 গাড়ী ট্ৰেক্টৰে মাটি পেলাই দিম বুলি ভাবিলোঁ। হ'ব, এইটো আপোনালোকে দেখিলে আপোনালোকে ভাবিছে ইয়াতে সমাপ্ত। নাই হোৱা বন্ধুসকল, নাই হোৱা। ইটোতো আৰু হিত, ইটো আপুনি ৰাস্তাত 2.5 ফুট, সেই পিনেদি আপুনি 2টা মানুহ যদি যায়, ইটোৱে সিটোক খুন্দা মাৰি পেলাই বাউসী এৰাই যাব। সেইটো আপোনাক ব'লকচোন সেইটো চাওঁগৈ। এতিয়া আপোনালোকক যে কৈছিলোঁ আমাৰ গাঁৱৰ গৌৰৱ, এই ৰাস্তাটোক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। চাওকচোন এইটো ৰাস্তা, আপোনালোকে এইটো 2 ফুটমান হ'ব নেকি এইটো ৰাস্তা। এইফালেদি আপুনি গাড়ী নিয়াটো দূৰৰ কথা, আপুনি গাড়ী নিয়াৰ কথাটো সেইটো সপোনত নাভাবিব। এই ৰাস্তাটো চাওক, এইটো পুখুৰী, এইফালেদি এয়া আপোনাৰ এআঁঠুতকৈ অলপ বেছি হ'ব নেকি। এআঁঠুটো হোৱাটো খাটাঙেই বাৰু, তাতকৈ অকণমান বেছি হ'ব। বোকা, আপুনি মটৰ চাইকেল এইফালেদি দিলে 3টা ঠেলিব লাগিব। আৰু এইফালেদি আপুনি বুঢ়া বুঢ়ী মানুহ গ'লে চিলিপ হৈ পেলাই হাড় মূৰ ভাঙি মৰিব। সৰু ল'ৰা ছোৱালীয়ে এইটো ৰাস্তাৰ কথা নাজানে। আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে, সৰু ল'ৰা ছোৱালী মানে এইটো ভূতৰ ৰাস্তা বুলি কয়, ভয় খুৱাই দিয়ে। মানে এইফালেদি ভূত নোলায় একচুৱেলি, বোকা পানীৰ কাৰণে গোটেই বছৰটো এনেকেই থাকে যে, সেইকাৰণে এইটো নকয়। সেইকাৰণে আমি আমাৰ পৰিচয়, এই ৰাস্তাটোক লৈ আমি পৰিচয় দিওঁ। সেই আমুক গাঁও যে নপমুৱা গাঁও, আমুক বোলে কোনখন নপমুৱা গাঁও, আমাক সোধে যে এই এনেকুৱা 1 ফুটীয়া ৰাস্তা এটা যে আছে, বোকা হৈ থাকে গোটেই বছৰটো। আমাৰ যেনেকৈ মাজুলী নদীদ্বীপ পৃথিৱীৰ কাৰণে বিখ্যাত, আমাৰ এই ৰাস্তাকেইটাৰ কাৰণে আমাৰ গাঁওখন বিখ্যাত। আমাৰ লখিমপুৰত যিকোনো মানুহক সোধক যে লখিমপুৰত নপমুৱা গাঁও কোনখন বুলি ক'লে, এই এফুটীয়া ৰাস্তাটো যে আৰু বোকা যে এআঁঠুলৈকে হয়, সেইখন গাঁও আকৌ মানুহে চিনি পাই যায়। এতিয়া চাওকচোন, সেই ল'ৰা 3জন, সেই চেঙেলীয়া ল'ৰা 3টা আহি আছে, সেই সিহঁতি হাতত চেণ্ডেল লৈছে। চাওকচোন, সেইয়া চাওক, মই ক'লে আপোনালোকে বিশ্বাস নকৰে, সেইয়া চেণ্ডেল লৈ আছে। তেওঁলোকে আহিব, 3টা একেলগে আহিব নোৱাৰে, সমানে কথা পাতি আহিব নোৱাৰে। 3টা সেই এডাল কি বুলি কয়, এইডাল সেই সাঁকোত পাৰ হোৱা নিচিনাকৈ এটা এটাকৈ ইয়াত আহিব লাগিব। আহিলেও গেৰাণ্টি নাই, পিছল খাই পৰিব পাৰে। মই সিহঁতক সেইকাৰণে কৈছোঁ, লাহে লাহে ভাইটি আহাচোন, লাহে লাহে আহা, উৎপাত কৰি নাহিবা। আৰু এটা ইণ্টাৰেষ্টিং কথা জানেনে, এইফালেদি এতিয়া আমাৰ নামঘৰলৈও যাব লাগে, এই ৰাস্তাটোৱেদি নামঘৰলৈ যাব লাগে। এতিয়া মই ভাবিছিলোঁ কি, ইয়াত এই কঠীয়া ছিজনত, এই জেঠ আহাৰ শাওণ কেতিয়া মাটি যে ৰুৱে, ইয়াত যদি আমি কঠীয়া ৰুই দিলোঁহেঁতেন, ভূঁই ৰুই দিয়া হ'লে, ইয়াত আমাৰ গাঁৱৰ কমচে কম আধা মানুহে ইয়াত ভাত পানী খাই, ইয়াত ধান পালোহেঁতেন, ভাত পানী খাব পাৰিলোহেঁতেন। আমি ভুল কৰিলোঁ, অহা বছৰলৈ আমি সেইটো ছিষ্টেম লগাম। কাৰণ চৰকাৰেতো এইটো নবনায়, আমি এইটো কঠীয়াতলি কৰিম, নহ'লে আমি ইয়াত ধান ৰুম, সেইটো আমি কৰিম। এতিয়া চাওক, এই ৰাস্তাটো আপুনি য'লৈকে চায়, আপুনি ইটো মূৰৰ পৰা সিটো মূৰলৈ চাওক। আৰু মই আপোনালোকক 2টামান দৃশ্য আপোনালোকক মই দেখুৱাম, সেইকেইটা প্ৰথমে চাওকচোন আপোনালোকে। এতিয়া চাওক, এই ৰাস্তাটো আপোনালোকে ভালকৈ লক্ষ্য কৰক। ৰাম 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 ৰাম, এনেকুৱা ৰাস্তা জীৱনত বহুত জেগা ঘূৰিলোঁ এনেকুৱা। এই ট্ৰেক্টৰে হাল বাই থোৱা নহয় আকৌ বন্ধুসকল। চাওক, এইটো ৰাস্তা আপুনি বাপৰে, আমি গৌৰৱ কৰিছোঁ দেই, নপমুৱা গাঁও আমি বাসিন্দা বুলি গৌৰৱ কৰিছোঁ। এইটো চাওকচোন, বাপৰে, ট্ৰেক্টৰে হাল বাই থোৱা মাটি এনেকুৱা, ইয়াতকৈ কম বোকা হয়। আপোনালোকে চাওক, এইটো চাওক, এইটো পুখুৰী, ৰাস্তাৰ মাজত এইটো পুখুৰীত বিখ্যাত পুখুৰী, এইটো নপমুৱা গাঁও। চাওক আপোনালোকে, বোকা চাওক আপোনালোকে। এইটো কি বুলি কয় কওক আৰু, মোক ক'বলৈ ভাষা নাই, মই ভাষাহীন হৈ গৈছোঁ। আপোনালোকে ভালকৈ লক্ষ্য কৰক, এইটো ৰাস্তাইদি কেনেকৈ কি কৰে মই নাজানো। এতিয়া বন্ধুসকল, আপোনালোকে আমাৰ গাঁৱৰ উত্তৰ লখিমপুৰ জিলাৰ তেলাহী অঞ্চলৰ নপমুৱা গাঁৱৰ এই 2টা আপুনি বিখ্যাত ৰাস্তা আপোনালোকে দেখিলে। দেখি পেলাই এতিয়া কথা হ'ল কি, আমি সাধাৰণ মনুষ্য, আমিতো নাজানো ক'ত কেনেকৈ কি ঘোচ মাৰিলে, কি কৰিলে এই ৰাস্তা পকীকৰণ হয়, আমি নাজানো। গতিকেলৈ আমি সেইটো আশা বাদ দিছোঁ। আমি ভাবিছোঁ অহা বছৰৰ পৰা সেইটো ৰাস্তাত, এই আপোনালোকে পুখুৰী যে দেখিছিলে, সেইটো ৰাস্তাত আমি মাছ দিয়াম, আৰু এইটো ৰাস্তাত আমি কঠীয়া ৰুই পেলাই আমি ধান খেতি কৰিম। আৰুতো উপায় নাই, আৰু দীঘলীয়া নকৰোঁ বন্ধুসকল। আমাৰ এই ভ্লগবিলাক চাই যাব, আপোনালোকক আমি নতুন আমেজ দিবলৈ যত্ন কৰিম। আপোনালোকে যদি এই ভ্লগটো ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ।